নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক কম দীৰ্ঘক্ষণ যৌনতা ধৰি ৰখাটো অনেক পুৰুষৰ ক্ষেত্ৰতে সমস্যা হৈ দেখা দিয়ে, যাৰ ফলত দাম্পত্য জীৱন হ'ব পাৰে সমস্যাবহুল। কিন্তু কিছু পদক্ষেপ ল'লে আপুনি সুখী যৌন জীৱন কটাব পাৰে। সংগমৰ আগে কিছু কথা মানি চলিলেই হ'ল। যৌন মিলনৰ আগত প্ৰৱাস কৰাৰ আগে মন শান্ত তথা স্থিৰ কৰক। কোনো বাহিৰা চিন্তা বা ঋণাত্মক ভাৱ মনলৈ নানিব। কনফিডেণ্ট হওক। স্বল্পস্থায়ী যৌনতাৰ একমাত্ৰ কাৰণ হ'ল শাৰীৰিক আৰু মানসিক অস্থিৰতা। নিজকে শাৰীৰিক মিলনৰ বাবে মানসিক তথা শাৰীৰিকভাৱে তৈয়াৰ কৰক। মানসিক চাপ, উদ্বেগ কমাই আনক। প্ৰয়োজনত সুস্থ আৰু স্বাভাৱিক নিয়মত হস্তমৈথুন কৰিব পাৰে। কণ্ডম ব্যৱহাৰ কৰক। বেছিভাগ পুৰুষই অভিযোগ কৰে যে কণ্ডম ব্যৱহাৰৰ ফলত পুৰুষৰ যৌন আকাংক্ষা হ্ৰাস হয়। ই মনৰ ভুল ধাৰণাৰ বাদে একো নহয়। মদ, চাদা, গুটখা বা অন্য ঔষধৰ অতিৰিক্ত সেৱনৰ পৰা বিৰত থাকক। ইয়ে বেছি সময় টিকি থকাৰ পৰা বঞ্চিত কৰে পুৰুষসকলক যৌন মিলনৰ সময়ত। ফৰপ্লে দীঘলীয়া কৰক। আপোনাৰ সঙ্গীক সম্পূৰ্ণ উত্তেজিত কৰক। স্তনৰ লগতে উপযৌনাংগসমূহত সহানুভূতি যোগাওক। ৰোমান্টিক হওক আৰু পজিশ্যন চেঞ্জ কৰক। সহবাসৰ সময়ত সঙ্গীৰ ওচৰত লাজ বা দ্বিধা বাদ দিয়া প্ৰয়োজন পুৰুষ নাৰী সকলোৱে। ধীৰে ধীৰে শ্বাস প্ৰশ্বাস ল'লে পৰিশ্ৰম কম অনুভৱ হ'ব, ফলত শৰীৰ দীৰ্ঘক্ষণ যৌন মিলনৰ উপযুক্ত থাকিব। অন্তিম মুহূৰ্তত স্কুইজ কৰক আৰু 10-15 ছেকেণ্ড বিৰতি লৈ পুনৰ সংগম কৰক। এয়াই আছিল আজিৰ দীৰ্ঘ অনুৰোধ ধৰি ৰখাটো কিছুমান নিয়ম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।